নমস্কাৰ বন্ধুসকল, কেনে আছে? কুশলে আছে নিশ্চয়। এইবাৰ বাপুতিসাহোন ৰঙালী বিহুটি আপোনালোকে বাৰু কেনেধৰণে উদযাপন কৰিলে? নিশ্চয়কৈ আৰম্ভণিত খুব উৎসাহ উদ্দীপনাৰে বিহু পালন কৰিছিল নহয় জানো? আৰু বহাগৰ শেষৰ ফালে দেশৰ যি পৰিস্থিতি, এই পৰিস্থিতিক লৈ সকলো সজাগ আৰু সচেতনতাই চলিব লগা হৈছিল। গতিকে তাৰ লগে লগে বতৰো পৰিৱৰ্তন হৈছে। বহাগ বিহু যোৱাৰ পিছতেই এতিয়া কিনকিনীয়া বৰষুণ সকলো ঠাইতে, আৰু তাৰ মাজতে বতৰৰ যিবিলাক গছ গছনিৰ ফুল ফুলিবলৈ আৰম্ভ কৰিছে, এনেবোৰ সুন্দৰ পৰিৱেশৰ মাজতে আমি জেঠ মাহৰ পৰা নিশ্চয় খেতি খোলাত জড়িত হ'ব লাগিব, মাটি চহাব লাগিব। গতিকে বিহুটো আমি যেনেধৰণে পৰম্পৰা হিচাপে লওঁ, আমি খেতি বাতিও নিশ্চয় পৰম্পৰা হিচাপে ল'ব লাগিব নহয় জানো বন্ধুসকল?